নমস্কাৰ। আমি আজি বিশেষ কাৰণে আপোনালোকক আজি এইখিনি আপোনালোকক প্ৰেছ মিট দিব লগা হৈছে। সেইটো হ'ল আপোনাৰ আহি থকা 23 তাৰিখে আমাৰ মাৰু এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনৰ উদ্যোগত আমাৰ ইয়াতে হ'বলগীয়া অমা থাউকি ফেষ্টিভেলখন আমি বিশেষ অসুবিধাৰ কাৰণে আমি ডেটটো পিছুৱাই দিয়া হৈছে। আমাৰ গোটেই যিখিনি আহিব লগা গায়ক আমাৰ বলিউডৰ তেখেতসকলকো মানে কনচাৰ্নটো লোৱা হৈছে। তেখেতসকলকো জনোৱা হৈছে যে আমি ইয়াতে বিশেষ টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি আমাৰ ডেটটো পিছুৱাই দিয়া হৈছে। সেইকাৰণে আপোনালোকক আজি ইয়াতে আমন্ত্ৰণ কৰি মাতা হৈছে। এটা আপোনাৰ আমি ডিচেম্বৰ 23 তাৰিখে ঘোষণা কৰিছিলোঁ ডেটটো। এতিয়া পিছুৱাইখিনি আমাৰ আহি থকা ডিচেম্বৰ মাহৰ আপোনাৰ 29 তাৰিখে ঠিক 29 তাৰিখ ডিচেম্বৰ 2024 ছানডে পৰিব। সেইদিনাখন আমি লোৱা হৈছে আৰু সেইটো পিছুৱাই দিয়া কাৰণটো এটা আছে। এইটো হ'ল আপোনাৰ জানুৱাৰীৰ লগত আহি থকা জানুৱাৰী 2025 সেইটোৰ লগত আমি পুৰণা ইয়াৰটো আৰু নতুন বছৰটো আদৰি জনোৱা উপলক্ষে আমি সেইটো লোৱা হৈছে। আৰু অমা থাউকি ফেষ্টিভেলটো আমাৰ এই খাগ্ৰাবাৰী ডিমাকুছী অঞ্চলৰ এই আমাৰ মাজত শুকলাই নদী পাৰত এইখন অনুষ্ঠিত কৰা হ'ব। প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ। এই প্ৰথমবাৰত একদিনীয়া হ'ব। 2টা বজাৰ পৰা আৰম্ভ হ'ব আৰু 2টা বজাৰ পৰা আপোনাৰ বিভিন্ন লোকেল গায়ক যেনেকে আমাৰ ফুকন বড়ো আছে আমাৰ অঞ্চলৰ মানে জনপ্ৰিয় আৰু বিভিন্ন কালচাৰৰ লগত জড়িত থকা আমাৰ ব্যক্তিসকল ইয়াতে উপস্থিত থাকিব। 2টা বজাৰ পৰা লোকেল আমাৰ অঞ্চলৰখিনি থাকিব আৰু কালচাৰ নাইটত সন্ধিয়া আমাৰ আহিব লগা বলিউডৰ যিটো জনপ্ৰিয় গায়ক আমাৰ এছ কিং তেখেতে উপস্থিত থাকিব। আমাৰ ইয়াতে 3টা ষ্টেজ বনোৱা হ'ব, চব মানে ৰেডিমেড বনোৱা হ'ব। 3টা ষ্টেজত আমি সেইটো বনোৱা হ'ব। এই খাগ্ৰাবাৰী ডিমাকুছিৰ মাজত অৱস্থিত শুকলাই নদীৰ কিনাৰত মানে অমা থাউকি ফেষ্টিভেল তথা আমি জানো সকলোৱে অমা থাউকি মানে নলগাহৰি মহোৎসৱ আয়োজন কৰাৰ কথা অহা 23 তাৰিখৰ কথা ডিচেম্বৰৰ কথা কৈছিলোঁ। কিন্তু বিশেষ এৰিব নোৱাৰা কাৰণত এই 23 তাৰিখৰ সলনি অহা ডিচেম্বৰ মাহৰে 29 তাৰিখ ৰবিবাৰে এইটো লোৱা হৈছে। গতিকে আপোনালোকক পুনৰ জনাবলৈ পাই সুখী হৈছোঁ যে 23 তাৰিখৰ সলনি 29 ডিচেম্বৰত এই মানে মহোৎসৱটো পালন কৰা হ'ব, আয়োজন কৰা হৈছে। গতিকে সকলোৱে 23 তাৰিখৰ সলনি যাতে 29 তাৰিখত ৰবিবাৰত এই খাগ্ৰাবাৰী ডিমাকুছিৰ মাজত যি নেকি শিমলিগুৰিয়া গাঁৱৰ ওচৰত শুকলাই নদীৰ কিনাৰত সকলোৱে আহে, এনজয় কৰে, সেইটোৱে আপোনালোকৰ থ্ৰুৱেদি মই আহ্বান কৰিলোঁ। কোন থাকিব ফেষ্টিভেলত? ফেষ্টিভেলটো আমি ইয়াতে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। ইয়াতে থলুৱা খাদ্য সম্ভাৰ এটা চলিব, লগতে কিছু চেল্ফ হেল্প গ্ৰুপ বা দোকান পোহৰ দিব ইয়াতে। তাৰ লগতে মানে স্থানীয় শিল্পীসকলে সন্ধিয়াৰ পৰা মানে নৃত্য তথা গীত পৰিৱেশন কৰিব। তাৰ ঠিক এইবিলাক কাৰ্যসূচী সামৰি আমি যিহেতু ইয়াত বলিউডৰ সকলোৰে হাৰ্টথ্ৰব উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুব প্ৰিয় য়াছ কিঙক পাতা হৈছে। গতিকে তেখেতে ঠিক 8 বজাৰ লগে লগে তেখেতে ইয়াত পাৰফৰ্ম কৰিব, লাইভ পাৰফৰ্ম কনচাৰ্ট কৰিব। গতিকে বেলেগ তেনেকুৱা আলহী বুলি নাই। আমি জাষ্ট এইটো নলগাহৰিটো যিহেতু হেৰাই যাব ধৰিছে আমাৰ মাজৰ পৰা, সেইটো এটা প্ৰমোশ্যন ৰাইজৰ জনাৰ লগতে উঠি অহা ল'ৰা ছোৱালীবিলাক প্ৰজন্মই যাতে নলগাহৰি কি আছিলে সেইটো জানিবৰ কাৰণে আমি এটা প্ৰমোট কৰিব বিচাৰিছোঁ। আৰু আমি জানো যে ইয়াত আমাৰ ওচৰতে থকা বৰনদী ৱাইল্ড লাইফ চেংচুৰীখন বিশেষভাৱে নলগাহৰিৰ কাৰণে ঘোষণা কৰিছিল চৰকাৰে। গতিকে সেই নলগাহৰি আমাৰ মাজত মানে দেখিবলৈ নাপায়। গতিকে এইটো এটা প্ৰমোশ্যন কৰিবৰ কাৰণে আৰু ইয়াত অঞ্চলত টুৰিষ্ট এটা স্পট খুব মানে সম্ভাৱনীয় এটা স্থান। গতিকে সেইটো আমি প্ৰমোট কৰিব বিচাৰিছোঁ এই বছৰ এদিনীয়া কাৰ্যসূচীৰে। এই উৎসৱটি বিনামূলীয়াকৈ এই উৎসৱত লোকেল অঞ্চলৰ কাৰণে খুব মানে নতুনৰ কাৰণে আমি এইবাৰ বিনামূলীয়াকৈ কৰিব বিচাৰিছোঁ। কিন্তু কিছু যিহেতু যাৱতীয় খৰচা আছে, গতিকে তাৰ কাৰণে বিশেষভাৱে ব্যক্তিগত হিচাপত আমি কিছু মানে টিকেটৰ প্ৰদান কৰা হ'ব। আচলতে এই উৎসৱটি প্ৰথমবাৰৰ বাবে বেলগাঁও 45 নং বিধানসভাত অনুষ্ঠিত। আচলতে কাৰ জৰিয়তে এই অনুষ্ঠানটি আহিবলৈ সক্ষম হৈছে? এইটো কোনো ৰাজনীতি বা বিধানসভা তেনেকুৱা নহয়। এইটো বড়ো চিনেমা জগতৰ লগত জড়িত মাৰু এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনে এই প্ৰগ্ৰামটো এই কাৰ্যসূচীটো আয়োজন কৰিছে। গতিকে তেওঁলোকৰ
যি চিন্তা বড়ো ফিল্মক প্ৰমোশ্যন কৰাৰ লগতে বড়ো শিল্পীসকলক প্ৰমোশ্যন কৰাৰ লগতে অঞ্চলখনকো মানে টুৰিষ্ট দিশলৈ আগুৱাই নিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে লগতে নল গাহৰিটো কেনেকৈ আমাৰ মাজত সদায় মানে নতুন প্ৰজন্মই জানি আৰু সংৰক্ষণ কৰিব পাৰে ইয়াৰ ওপৰত পদক্ষেপ লৈছে কিমান লোকৰ সমাগম হ'ব ইয়াতে আমি আশা কৰিছোঁ এইবাৰ প্ৰথম যিহেতু আৰু প্ৰচাৰ খুব মানে তেনেকুৱা কৰা হোৱা নাই তথাপি আমি 10,000-ৰ পৰা 15,000-ৰ ভিতৰত মানুহ এটা মানে আশা কৰিছোঁ